ভাৰতৰ স্বাধীনতা আন্দোলনত অসমৰ ভূমিকা। পাতনি: জননী জন্মভূমি স্বৰ্গাদপি গৰীয়সী। ভাৰতৰ স্বাধীনতা আন্দোলন এই বাক্যশাৰীতেই সোমাই আছে হাজাৰ হাজাৰ বীৰ বীৰাংগনাৰ দেশমাতৃৰ প্ৰতি থকা সাহস আৰু ত্যাগৰ কাহিনী। সমগ্ৰ ভাৰতবৰ্ষ কঁপাই যোৱা ভাৰতৰ স্বাধীনতা আন্দোলনত আমাৰ সোণৰ অসমখনকো আন্দোলনে জোকাৰি গৈছিল। অসমৰ জনসাধাৰণে ব্ৰিটিছ শাসনৰ বিৰুদ্ধে সাহসেৰে যুঁজি নিজৰ দেশপ্ৰেমৰ প্ৰমাণ দিছিল। ভাৰতবৰ্ষত স্বাধীনতা আন্দোলনৰ সূত্ৰপাত: ১৬শ শতিকাত সুদূৰ ইংলেণ্ডৰ পৰা ভাৰতবৰ্ষলৈ বেহা বেপাৰৰ উদ্দেশ্যে অহা ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীয়ে সেই সময়ৰ ভাৰতৰ ৰজা মহাৰজা আৰু জনসাধাৰণৰ সৰলতাৰ সুযোগ লৈ ভাৰতত নিজৰ ৰাজনৈতিক প্ৰভুত্ব বিস্তাৰ কৰিছিল। ব্ৰিটিছসকলে ভাৰতত শাসনত অধিষ্ঠিত হ'ব পৰাকৈ দেশখনক নিজৰ ইচ্ছানুসাৰে শাসন কৰিছিল। তেওঁলোকৰ শাসনে ভাৰতৰ জনসাধাৰণক সন্তুষ্ট কৰিব পৰা নাছিল, কিয়নো তেওঁলোকে বহুতো ভাৰত বিৰোধী নীতি আৰু আইন প্ৰণয়ন কৰিছিল। ফলত ব্ৰিটিছ শাসনৰ বিৰোধিতাৰে অঞ্চলভেদে ভাৰতৰ জনসাধাৰণে প্ৰতিবাদ তথা বিদ্ৰোহ আৰম্ভ কৰে আৰু এক নিৰ্দিষ্ট অঞ্চলৰ পৰা আৰম্ভ হোৱা এই বিদ্ৰোহৰ জুই কম সময়ৰ ভিতৰতে সমগ্ৰ ভাৰততে বিয়পি পৰে। আমাৰ অসমো এই বিদ্ৰোহৰ জুইৰ পৰা বাদ পৰা নাছিল। এই ব্ৰিটিছ বিৰোধী বিদ্ৰোহকে ভাৰতৰ ইতিহাসত স্বাধীনতা আন্দোলন নামেৰে আখ্যা দিয়া হয়। অসমৰ পুৰুষ মহিলা শিশুসকলো এই আন্দোলনত জঁপিয়াই পৰিছিল। অসমত স্বাধীনতা আন্দোলনৰ সূত্ৰপাত: এসময়ত অসম ৰাজ্যখন আহোম ৰজাসকলে শাসন কৰিছিল। সেই সময়তে ব্ৰহ্মদেশৰ সেনাই অসমত সোমাই এক অৰাজকতাৰ সৃষ্টি কৰিছিল। ১৮২৬ চনত ভাৰতৰ গভৰ্ণৰ জেনেৰেল লৰ্ড আৰ্মহাষ্ট আৰু ব্ৰহ্মদেশৰ মাজত হোৱা বিখ্যাত ইয়াণ্ডাবু সন্ধিৰ জৰিয়তে ব্ৰহ্মদেশৰ ৰজাই অসম ৰাজ্যক ইংৰাজৰ হাতত এৰি দিবলৈ বাধ্য হয়। লগে লগে অসমত ৬০০ বছৰীয়া আহোম ৰাজত্বৰ অন্ত পৰি ব্ৰিটিছ শাসনৰ আৰম্ভ হয়। অসমৰ জনসাধাৰণেও ব্ৰিটিছৰ দমনমূলক কাৰ্যকলাপবোৰৰ বিৰুদ্ধে বিদ্ৰোহ আৰম্ভ কৰে। পোনপ্ৰথমে ১৮২৮ চনত আহোম ৰাজপৰিয়ালৰ বংশধৰ গোমধৰ কোঁৱৰে ইংৰাজৰ বিৰুদ্ধে সশস্ত্ৰ বিদ্ৰোহৰ পাতনি মেলে যদিও অতি কম সময়ৰ ভিতৰতে এই বিদ্ৰোহ দমন কৰে। ইয়াৰ পাছৰ পৰাই পৰ্য্যায়ক্ৰমে ব্ৰিটিছ বিৰোধী প্ৰতিবাদৰ আৰম্ভ হয়। এই বিদ্ৰোহত গোমধৰ কোঁৱৰক ১৪ বছৰ কাৰাবাস আৰু পিয়লি ফুকন আৰু জীউৰাম দলীয়া বৰুৱাক শিৱসাগৰৰ বৰপুখুৰী পাৰত ৰাজহুৱাকৈ ফাঁচি দিয়া হয়। এই দুজনেই হৈছে অসম তথা ভাৰতীয় স্বাধীনতা আন্দোলনৰ প্ৰথম শ্বহীদ। পৰৱৰ্তী সময়ত ১৮৫৭ চনৰ চিপাহী বিদ্ৰোহৰ প্ৰভাৱ অসমতো পৰিছিল। এই বিদ্ৰোহত অসমৰ মণিৰাম দেৱান আৰু পিয়লি বৰুৱাই গুৰি ধৰিছিল যদিও দুয়োকে দোষী সাব্যস্ত কৰি ফাঁচি দিয়া হয়। এই বিদ্ৰোহত অংশগ্ৰহণ কৰা আন কেইজনমান বিদ্ৰোহী হৈছে ৰূপচন্দ্ৰ কোঁৱৰ, দেওৰাম দিহিঙীয়া ফুকন, হৰনাথ বৰগোহাঁই আদি। কৃষক বিদ্ৰোহ: অসমৰ কৃষক বিদ্ৰোহ হৈছে ভাৰতৰ স্বাধীনতা আন্দোলনৰ এক গুৰুত্বপূৰ্ণ অংশ। ১৮৬১ চনত ব্ৰিটিছসকলে আফু খেতি বন্ধ কৰাৰ বাবে আইন প্ৰণয়ন কৰে। এই আইনৰ প্ৰতিবাদত ১৮৬১ চনত নগাঁও জিলাৰ ফুলগুৰিত এখন সভা অনুষ্ঠিত হৈছিল যদিও ব্ৰিটিছসকলে এই সভা বন্ধ কৰি সভাত অংশগ্ৰহণ কৰা লোকসকলৰ লগত খণ্ড যুদ্ধত লিপ্ত হৈছিল। এই যুদ্ধত এজন ইংৰাজ চাহাবৰ মৃত্যু হোৱাত ব্ৰিটিছসকলে ইয়াৰ পৰৱৰ্তী সভাত উপস্থিত থকা লোকসকলৰ ওপৰত জধে-মধে গুলীবৰ্ষণ কৰি বহুতো প্ৰতিবাদকাৰীক হত্যা কৰে। এই বিদ্ৰোহকে ভাৰতীয় ইতিহাসত প্ৰথম কৃষক বিদ্ৰোহ হিচাপে আখ্যা দিয়া হয়। ১৮৯৪ চনত ৰাজহ বৃদ্ধি কৰাক লৈ দৰং জিলাৰ পথৰুঘাটত কৃষকসকলে যি প্ৰতিবাদ কৰিছিল, সেই প্ৰতিবাদত ইংৰাজসকলে প্ৰতিবাদকাৰীৰ ওপৰত গুলীচালনা কৰাত ১৪০ জন কৃষক শ্বহীদ হয়। জাতীয়তাবাদী আন্দোলনৰ উত্থান: ১৯০৫ চনৰ পৰা ১৯২০। ১৯০৫ চনত বংগ বিভাজনৰ ফলত হোৱা স্বদেশী আন্দোলনত অসমৰ জনগণেও যোগদান কৰিছিল। অম্বিকাগিৰি ৰায়চৌধুৰী আৰু চন্দ্ৰপ্ৰভা শইকীয়ানীয়ে এই আন্দোলনৰ গুৰি ধৰি বিদেশী সামগ্ৰী বৰ্জন আৰু স্বদেশী সামগ্ৰী ব্যৱহাৰৰ প্ৰচাৰ কৰিছিল। অসহযোগ আন্দোলন: ১৯২০ চনৰ পৰা ১৯২২।
জাতিৰ পিতা মহাত্মা গান্ধীৰ অসহযোগ আন্দোলনে অসমতো প্ৰবল সমৰ্থন লাভ কৰে। তৰুণৰাম ফুকন, নবীন চন্দ্ৰ বৰদলৈ আদি নেতাই স্কুল, আইন আদালত আদি এৰিবলৈ আহ্বান জনায়। ছাত্ৰ-ছাত্ৰীসকলেও এই আন্দোলনৰ প্ৰতি সঁহাৰি জনাই বিদ্যালয় ত্যাগ কৰি আন্দোলনক সমৰ্থন কৰে। এই আন্দোলনত অংশগ্ৰহণ কৰা আন কেইজনমান ব্যক্তিৰ নাম হ'ল চন্দ্ৰনাথ শৰ্মা, নলিনীবালা দেৱী, শ্যামচৰণ দেৱ ইত্যাদি। আইন অমান্য আন্দোলন 1930ৰ পৰা 1932। মহাত্মা গান্ধীৰ নেতৃত্বত হোৱা আইন অমান্য আন্দোলনত অসমৰ নেতাসকলেও অংশগ্ৰহণ কৰিছিল। এই আন্দোলনৰ উদ্দেশ্য আছিল যে ভাৰত বিৰোধী আইন বৰ্জন কৰা। এই আন্দোলনত অংশগ্ৰহণ কৰা অসমৰ কেইগৰাকীমান ব্যক্তি হ'ল হেমচন্দ্ৰ বৰুৱা, অমিয় কুমাৰ দাস, ৰমণী মোহন ৰায়, পুষ্পলতা দাস, গোলাম ছবিৰ খান আদি। ভাৰত ত্যাগ আন্দোলন। ভাৰত ত্যাগ আন্দোলনেই হৈছে ভাৰতৰ স্বাধীনতা আন্দোলনৰ আটাইতকৈ শক্তিশালী আন্দোলন। এই আন্দোলনৰ মূল উদ্দেশ্য আছিল ইংৰাজৰ ভাৰত ত্যাগ। অসমতো এই আন্দোলনে অভূতপূৰ্ব সঁহাৰি লাভ কৰিছিল। 1942 চনৰ 20 ছেপ্টেম্বৰ তাৰিখে ঢেকিয়াজুলি আৰক্ষী থানাত পতাকা উত্তোলন কৰিবলৈ যোৱা আন্দোলনকাৰীৰ ওপৰত গুলীচালনা কৰাত পুলিচৰ গুলীত মহিৰাম কোঁচ শ্বহীদ হৈছিল। 1992 চনৰ 10 অক্টোবৰত সৰুপথাৰৰ ৰেল দুৰ্ঘটনাৰ বাবে কুশল কোঁৱৰক দোষী সাব্যস্ত কৰি মৃত্যুদণ্ড দিয়ে। গহপুৰৰ থানাত জাতীয় পতাকা উত্তোলন কৰিবলৈ যাওঁতে 14 বছৰীয়া কনকলতা আৰু মুকুন্দ কাকতি পুলিচৰ গুলীত শ্বহীদ হৈছিল। ইয়াৰ উপৰিও স্বাধীনতা আন্দোলনৰ শ্বহীদসকলৰ নাম হ'ল নুমলী নাথ, মণি কছাৰী, তিলক ডেকা, ৰাউতা কছাৰী, লক্ষীকান্ত হাজৰিকা, ৰাউতৰাম দাস, কমলা মিৰি, ভোগেশ্বৰী ফুকননী ইত্যাদি। শ্বহীদৰ বলিদানৰ আগত হাৰ মানি ইংৰাজসকলে ভাৰত ত্যাগ কৰিবলৈ বাধ্য হয় আৰু দেশৰ শাসনভাৰ ভাৰতবাসীৰ হাতত গতাই দিয়ে। 1947 চনৰ 15 আগষ্ট তাৰিখে ভাৰতবৰ্ষই স্বাধীনতা লাভ কৰে আৰু এই দিনটোত সমগ্ৰ ভাৰতবৰ্ষতে উলহ মালহেৰে স্বাধীনতা দিৱস হিচাপে উদযাপন কৰা হয়। সামৰণি। ভাৰতবৰ্ষৰ স্বাধীনতাত অসমৰ বীৰসকলৰ যি আত্মবলিদান সেয়া সঁচাই অতুলনীয়। জাতীয় শ্বহীদসকলৰ এই অসীম ত্যাগক আমি প্ৰতিজন অসমবাসীয়ে সদায় শ্ৰদ্ধাৰে স্মৰণ কৰাৰ লগতে প্ৰতিজন দেশবাসীক দেশৰ প্ৰতি ভালপোৱা আৰু সেৱা আগবঢ়াবলৈ অনুপ্ৰাণিত কৰিছে।